মেনকা, আজি কংসৰ ৰূপ ধৰি আছা যে, কি হ'ল? ইমান খং কিহৰ কাৰণে? আমি আজি মোবাইল কিনিবলৈহে আহিছো। সেইটো কথা। কালি ৰাতি প্ৰিয়ংকাৰ মানুহজনৰ গাটো ভাল নাছিল, সেইকাৰণে মোক ফোন কৰি ক'লে বোলে তেওঁক কোনখন মেডিকেললৈ নিলে ভাল হ'ব, সেই কথাষাৰহে সুধিছিলে। তুমি তাতে ইমান খং কৰিব লাগেনে বাৰু? কুকুৰৰ নেচ কাহানিও চিধা নহয়, আৰু তোমাৰ লিখীয়া মানুহৰ চৰিত্ৰ কাহানিও ভাল নহয়।